বন্ধুসকল, আজি তামোলপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হৈছিল আৰু এই সভাত আমাৰ হিমন্ত বিশ্ব শৰ্মা কোন এই সম্পৰ্কে কিছু কথা আলোচনা হয় আৰু সভাৰ শেষত গোৰেশ্বৰ সমষ্টিটো নৱগঠিত গোৰেশ্বৰ সমষ্টিত প্ৰাৰ্থী সম্পৰ্কে আলোচনা হয়। প্ৰাৰ্থী একাংশ ছ'চিয়েল মিডিয়াত বা DY 365ত প্ৰকাশ হৈছিল যে এই চিটটো CPIMক এৰি দিব। ইয়াতে কংগ্ৰেছ কৰ্মীসকলে গৰিষ্ঠভাৱে প্ৰতিবাদ কৰিছোঁ। আমি বলিষ্ঠভাৱে প্ৰতিবাদ কৰি কংগ্ৰেছ নেতৃত্বক অনুৰোধ আৰু দাবী জনাইছোঁ যে এই গোৰেশ্বৰ যিটো সমষ্টি, এই সমষ্টিত গোৰেশ্বৰৰ এজন স্থায়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী লাগে। এইটো আমাৰ সভাই আজি সৰ্বসন্মতভাৱে সিদ্ধান্ত কৰি আমি প্ৰস্তাৱ দিয়াৰ উপৰিও অহাকালি এটা প্ৰতিবাদী দল আমি সজাতি দল আমি ৰাজীৱ ভৱনত গৈ তাত আমাৰ দাবী বা প্ৰস্তাৱসমূহ ছাবমিট কৰিম। নিশ্চয় দলে আমাক এই কথাটো বিবেচনা কৰিব, কাৰণ বিগত 6-7 মাহ ধৰি আমাৰ ইয়াত কংগ্ৰেছৰ বিভিন্নজন 8-9জন কেণ্ডিডেট গোটেইকেইটাই নিজা নিজাকৈ দলৰ কাম কৰি আছে। গতিকে কংগ্ৰেছ নেতৃত্বই এই বিষয়টো পুনৰ বিবেচনা কৰি কংগ্ৰেছ দলে ৰাখিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকক আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে এইটোকে আমি দাবী জনাম যে এই চিটটো আমি কোনো কাৰণত অন্য দলক এৰি নিদি কংগ্ৰেছ দলে নিজে ৰাখিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ক্ষুব্ধ হৈছোঁ, আমি কংগ্ৰেছ কৰ্মীসকল যথেষ্ট ক্ষুব্ধ হৈছোঁ, কাৰণ CPMৰ ইয়াতে যেনেকুৱা তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ থাকিব লাগিছিল সেই প্ৰভাৱ বিস্তাৰ নাই। যোৱাবাৰো তেওঁলোক হাৰিছে, গতিকে এইবাৰো তেওঁলোকে হাৰি পেলাই BJPক ৱাকঅভাৰ দিয়াটো আমি পক্ষপাতী কেতিয়াও নহয়। কৰ বিপক্ষে গৈ কংগ্ৰেছ দলে গোৰেশ্বৰত ভেটি মজবুত কৰিছে। গতিকে এক কংগ্ৰেছৰ বিপ্লৱৰ সূচনা হৈছে যে অসমত কংগ্ৰেছ চৰকাৰ অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু ৰাইজে বিচাৰিছে, আস্থা সহকাৰে বিচাৰিছে যে এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈছে আৰু কংগ্ৰেছৰ দ্বাৰাই অসমত এক শান্তি প্ৰতিষ্ঠাৰ কাৰণে ৰাইজ ইচ্ছুক। গতিকে আমাৰ এই যি পৰিৱৰ্তন যাত্ৰা হওক বা বিভিন্ন কাৰ্যসূচী হওক, এই সকলো কাৰ্যসূচীতে সদল বলে ৰাইজে সহযোগ কৰিছে। গোৰেশ্বৰ আৰু তামোলপুৰতো বিধানসভা সমষ্টিটো একেদৰে তাৰ প্ৰতিচ্ছবি দেখা গৈছে। গতিকে আমি সকলোৱে নিশ্চিত যে আমাৰ ইয়াত হাতৰ ছবিত যদি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা হয় তেতিয়াহ'লে নিশ্চিত দুটা সমষ্টিতে আমি বিজয় ধ্বজা উৰিয়াব পাৰিম। আমাৰ জিলাত এতিয়ালৈ বিদ্ৰোহ হোৱা নাই। আমাৰ দাবী আৰু এই দাবী ন্যায্য দাবী। আপোনালোকে জানে যে BTRত বিশেষকৈ গোৰেশ্বৰত আমি তামোলপুৰ গোৰেশ্বৰ দুটাতে MCLA ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কংগ্ৰেছী পতাকা উলিয়াবলৈ সক্ষম হৈছোঁ। গতিকে একেদৰে আমি বিচাৰিছোঁ যাতে কংগ্ৰেছৰ চিনতে প্ৰতিদ্বন্দ্বিতা কৰি আমি কংগ্ৰেছ দলক উপহাৰ দিব পাৰোঁ দুটা সমষ্টি। আৰু আমাৰ এয়া বিদ্ৰোহ নহয়, ন্যায্য দাবীৰ প্ৰতি আস্থা ৰাখি আমি আমাৰ দলৰ আমি এক দাবী উত্থাপন কৰিছোঁ আৰু এইকাৰণে উত্থাপন কৰিছোঁ, বিভিন্ন সামাজিক মাধ্যমৰ দ্বাৰাই সময়ে সময়ে আমি দেখিবলৈ পাইছোঁ যে বিৰোধী অক্ষৰ আন এটা দলক গোৰেশ্বৰ বিধানসভা সমষ্টিটো এৰি দিয়াৰ বাতৰি পৰিৱেশন হৈছে। বাতৰিৰ সত্যতাটো এতিয়ালৈ আমি গম নাপাওঁ। দলৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ আমাৰ কৰ্মীসকল সাজু, কিন্তু এই দলীয় স্বাৰ্থ যাতে দলৰ কাৰণে হয় আৰু অসম মাতৃৰ কাৰণে হয় আৰু এই সেৱা যাতে অবিৰতভাৱে কৰি থাকিব পাৰে দলীয় কৰ্মীসকলে, তাৰ কাৰণে তেওঁলোক চিন্তিত হৈছে যে আমাৰ দলীয় পতাকাখন উৰুৱাই ৰাখিব লাগিব। দলৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, আইমাতৃক সেৱা কৰাৰ স্বাৰ্থত হাতৰ প্ৰতীকত ভোট দি এই চিটটো আমি বিজয় ধ্বজা উৰুৱাব লাগিব।